নমস্কাৰ আৰু স্বাগতম জনাইছোঁ। লৈ আহিছোঁ কেইটামান মহৎ লোকৰ বাণী। আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভাল পাব। ধুমুহা পাৰ হৈ যাবলৈ অপেক্ষা কৰাটো জীৱন নহয়, বৰষুণৰ মাজত নৃত্য কৰিবলৈ শিকাটোহে জীৱন। ভিভিয়ান গ্ৰীণ। আমাৰ সকলো সপোন বাস্তৱায়িত হ'ব পাৰে যদিহে আমি সেইবোৰক অনুসৰণ কৰাৰ সাহস পাওঁ। ৱাল্ট ডিজনী। আমি নিজকে শ্ৰদ্ধা কৰিব পাৰিলে উন্নত হয় আমাৰ নৈতিকতা। আমি আনক শ্ৰদ্ধা কৰিব পাৰিলে উন্নত হয় আমাৰ আচৰণ। লৰেঞ্চ টান। ফুল আৰু পখিলাক বাহ্যিক ৰূপেৰে জুখিবা, মানুহক নুজুখিবা। ৰবীন্দ্ৰনাথ ঠাকুৰ। যদি তুমি কিবা বস্তু পচন্দ নকৰা, তেতিয়াহ'লে সেই বস্তুটো সলাই পেলোৱা, আৰু যদিহে তাক সলাই পেলাব পৰা নাযায়, তেন্তে নিজৰ দৃষ্টিভংগীক সলাই পেলাবলৈ যত্ন কৰা। মায়া এঞ্জেল। আমাৰ জীৱনলৈ কিছুমান মানুহ আশীৰ্বাদ হৈ আহে আৰু কিছুমান মানুহ আহে শিক্ষা হৈ। মাদাৰ টেৰেছা। সময়ে হ'ল মানুহৰ আটাইতকৈ মূল্যৱান সম্পদ, কাৰণ সময় এবাৰ গ'লে কেতিয়াও ঘূৰি নাহে। টমাছ আলভা এডিছন।